নমস্কাৰ বন্ধুসকল আৰু শুভাকাংক্ষীসকল, আশা ৰাখিছোঁ সকলো ভালে আছে। অহা 12 মে'ত কথাশিল্পী প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঁই ছাৰৰ কায়িক প্ৰস্থানৰ 2 বছৰ সম্পূৰ্ণ হ'ব। ছাৰলৈ জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। ছাৰলৈ শ্ৰদ্ধা জনাই তেখেতৰ কিতাপ পঢ়াৰ আনন্দ গ্ৰন্থখনিৰ পৰা মই 2টা পাঠ পঢ়িবলৈ লৈছোঁ। আশা ৰাখিছোঁ আপোনালোকে সকলোৱে ভাল পাব। বিশেষত শিশুসকলৰ শিশু কিশোৰৰ উপযোগী কৰি কিতাপখনি লিখিছে যদিও সকলো বয়সৰ মানুহৰ কাৰণেই তেখেতৰ লেখাবোৰ চিন্তাৰ খোৰাক আৰু এই লেখাবোৰৰ পৰা অনুপ্ৰেৰণা পাবলগীয়া। আৰুনো কি ক'ম, তেখেতৰ লেখাই তেখেতৰ কিতাপৰ বিষয়বস্তুৱে তেখেতৰ লেখাবিলাকেই তেখেতৰ চিন্তা প্ৰকাশ কৰিব। আহকচোন প্ৰথম পাঠটো আৰম্ভ কৰিছোঁ। কিতাপ পঢ়াৰ আনন্দ গ্ৰন্থখনৰ 47 পৃষ্ঠাত প্ৰকাশিত হোৱা অভ্যাসটো আৰম্ভ কৰিব লাগিব ল'ৰাকালতেই শীৰ্ষক পাঠটোৰে। বুঢ়া বয়সত কিতাপে মানুহক সংগ আৰু আনন্দ দিব পাৰে হয়, কিন্তু সেই বুলি গোটেই জীৱন কিতাপ চুই নোপোৱা মানুহে বুঢ়া কালত হঠাতে কিতাপ পঢ়িবলৈ আৰম্ভ কৰিব নোৱাৰে। প্ৰকৃত বন্ধুত্ব গঢ়ি উঠিবলৈ দীঘলীয়া সময় লাগে। এই কথা মানুহৰ ক্ষেত্ৰত যেনেকৈ প্ৰযোজ্য, ঠিক তেনেকৈ সমানভাৱেই প্ৰযোজ্য কিতাপৰ ক্ষেত্ৰতো। কোমল বয়সীয়া ল'ৰা-ছোৱালীক কিতাপলৈ আকৃষ্ট কৰিবলৈ বহুত উপায় থাকিব পাৰে বা আছে। মই ইয়াত কেৱল এটা উপায়ৰ কথা কওঁ। ল'ৰাই হওক বা বুঢ়াই হওক, সকলো মানুহেই আনৰ ওচৰত আকৰ্ষণীয় হ'বলৈ বিচাৰে। নানা প্ৰকাৰে মানুহে নিজকে আকৰ্ষণীয় কৰি গঢ়ি তুলিব পাৰে। যি মানুহ শাৰীৰিকভাৱে সুন্দৰ, যি মানুহ শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী, যি মানুহ প্ৰতিভাৱান বা খ্যাতিমান, সেই সকলো ধৰণৰ মানুহেই আনৰ প্ৰশংসা বা মনোযোগ আকৰ্ষণ কৰে। কিন্তু কৈশোৰত ভৰি দিয়াৰ সময়ৰে পৰা যৌৱন কাললৈকে উভয় লিংগৰ মানুহৰ এটা তীব্ৰ আকাংক্ষা হয় এখন আকৰ্ষণীয় মুখৰ অধিকাৰী হোৱাৰ, যাতে তেওঁৰ মুখত চকু পৰা মাত্ৰকতে আনে তেওঁৰ প্ৰতি এটা বিশেষ আকৰ্ষণ অনুভৱ কৰে। শাৰীৰিক সৌন্দৰ্য প্ৰকৃতিৰ দান, কিন্তু আৰু এবিধ সৌন্দৰ্য আছে যি সৌন্দৰ্য মানুহে চেষ্টা কৰি আয়ত্ত কৰি ল'ব পাৰে। শাৰীৰিকভাৱে অসুন্দৰ মানুহো নিজৰ সাধনাৰ দ্বাৰা আয়ত্ত কৰি লোৱা এইবিধ সৌন্দৰ্যৰ দ্বাৰা আনৰ চকুত অতীৱ আকৰ্ষণীয় হৈ উঠিব পাৰে। কেনেকৈ, উদাহৰণসহ তাৰ ব্যাখ্যা কৰি দেখুৱাইছে লিন ইউটাং নামৰ এজন বিখ্যাত লেখকে। জন্মসূত্ৰে লিন ইউটাং চীনা বংশোদ্ভূত মানুহ হ'লেও তেওঁ লিখে কিন্তু ইংৰাজী ভাষাত। তেওঁৰ 2খন বিখ্যাত কিতাপ হ'ল দ্য উইজডম অৱ চাইনা আৰু দ্য উইজডম অৱ ইণ্ডিয়া। লিন ইউটাঙে তেওঁৰ এখন ৰচনাত খুব জোৰ দি এই কথা কৈছে যে তেওঁ জীৱনত যিমানবোৰ ধুনীয়া মানুহ দেখিছে বা লগ পাইছে, সেইসকলৰ ভিতৰত এজন অতি ধুনীয়া মানুহ হ'ল জি.কে. চেষ্টাৰটন। জি.কে. চেষ্টাৰটন 19 শতিকাৰ এজন ডাঙৰ ইংৰাজ লেখক। কিন্তু যিজন চেষ্টাৰটনক লিন ইউটাঙে ইমান ধুনীয়া বুলি ভাবিছিল, তেওঁনো আচলতে দেখিবলৈ কেনেকুৱা আছিল? এদিন চেষ্টাৰটন লণ্ডনত বাছেৰে কোনোবা এঠাইলৈ গৈ আছিল। তেওঁ যি ঠাইত বাছত উঠিছিল, সেই ঠাইত পুৰুষৰ এখনো আসন বাছত খালী নাছিল, কিন্তু মহিলাৰ কাৰণে সংৰক্ষিত এখন বেঞ্চ খালী হৈ আছিল। চেষ্টাৰটন মহিলাৰ বেঞ্চখনতে বহি পৰিল। বাছখন কিছুদূৰ যোৱাৰ পিছত পিছৰ কোনোবা এটা ষ্টেচনত 3গৰাকী মহিলা বাছত উঠিল। মহিলা কেইগৰাকীক দেখাৰ লগে লগে চেষ্টাৰটনে আসন এৰি থিয় হৈ দিলে। কি আচৰিত কথা! ইমান পৰে যিখন আসন চেষ্টাৰটনে অকলেই দখল কৰি আছিল, এতিয়া তেওঁ উঠি দিয়াৰ লগে লগে সেই একেখন আসনত 3গৰাকী মহিলা বহিবৰ কাৰণে ঠাই হ'ল। যিজন মানুহৰ শৰীৰটো 3গৰাকী মহিলাৰ সমান শকত, যাৰ পেটটো টেকেলিৰ নিচিনা আৰু মুখখন চৰ্বিৰে ওলমি থকা, তেনে এজন মানুহক বাৰু ধুনীয়া বুলি ক'ব পাৰিনে?
কিন্তু লিন ইউটাঙে জোৰ দি কৈছে যে চেষ্টাৰটন এজন অতি ধুনীয়া মানুহ। তেওঁ চেষ্টাৰটনক কিয় ইমান ধুনীয়া দেখে তাৰ যুক্তিও তেওঁ দিছে। তেওঁৰ মতে নিৰ্বোধ মানুহ দৈহিকভাৱে যিমানেই ধুনীয়া নহওক কিয় কিন্তু প্ৰকৃতপক্ষে তেওঁক কেতিয়াও ধুনীয়া বা আকৰ্ষণীয় মানুহ বুলি ক'ব নোৱাৰি। যিটো বস্তুৱে পুৰুষ বা নাৰীক সুন্দৰ কৰি তোলে সেইটো হ'ল তেওঁলোকৰ মুখত ফুটি উঠা বুদ্ধিৰ দীপ্তি আৰু আৱেগৰ লাৱণ্য। বুদ্ধিৰ দীপ্তি আৰু আৱেগৰ লাৱণ্য অৰ্জন কৰাৰ প্ৰধান উপায় হ'ল নিয়মিতভাৱে কিতাপ পঢ়া আৰু চিন্তাশক্তিৰ বিকাশ সাধন কৰা। কিতাপে মানুহৰ মনত নানা ভাৱৰ আলোড়ন সৃষ্টি কৰে। সেই আলোড়ন মানুহৰ মুখতো ফুটি উঠে। অৱশ্যে সকলো কিতাপেই এই কাম কৰিব নোৱাৰে। প্ৰকৃত স্বাস্থ্যদায়ক আৰু কেৱল মুখৰোচক আহাৰৰ মাজত যেনেকৈ এটা ডাঙৰ পাৰ্থক্য থাকে, ঠিক তেনেকৈ আত্মাত আলোড়ন তুলিব পৰা মহৎ সাহিত্য আৰু কেৱল আমোদ পাবৰ কাৰণে বা সময় কটাবৰ কাৰণে পঢ়া তৰল সাহিত্যৰ মাজতো ডাঙৰ পাৰ্থক্য থাকে। যি মানুহে মনত গভীৰ চিন্তা আৰু আৱেগ জগাই তুলিব পৰা ভাল কিতাপ নিয়মিতভাৱে পঢ়ে তেনে মানুহৰ মুখ কেতিয়াও উকা আৰু ভাৱলেশহীন হ'ব নোৱাৰে। কিতাপে মানুহৰ মনত নানা প্ৰশ্ন জগাই তোলে। মানুহে যেতিয়া নিজে নিজৰ লগত কথা পাতি সেই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰে তেতিয়া তেওঁৰ মনৰ মাজত এখন গহীন নাটকৰ অভিনয় চলি থাকে। সেই নাটক প্ৰতিফলিত হয় মানুহৰ মুখৰ পৰ্দাত। যি মানুহৰ মুখখনে অন্তৰ্জগতৰ এই গভীৰ আৱেগময় নাটকখন সকলো সময়তে প্ৰতিফলিত কৰি থাকে তেওঁতকৈ বেছি সুন্দৰ আৰু আকৰ্ষণীয় মানুহ আন কোন হ'ব পাৰে? মানুহৰ মুখেই হ'ল মনৰ দাপোন। নিয়মিত অধ্যয়নে মনটোক ঐশ্বৰ্যৱান কৰি তোলে আৰু সেই ঐশ্বৰ্যৱান মনটো মুখৰ দাপোনত প্ৰতিবিম্বিত হৈ মুখখনকো সুন্দৰ কৰি তোলে। কিশোৰ কালত সকলো ল'ৰা-ছোৱালীয়ে আনৰ চকুত আকৰ্ষণীয় হ'ব খোজে। সেইটো হোৱাৰ এটা প্ৰধান উপায় হ'ল নিয়মিতভাৱে ভাল কিতাপ পঢ়া। জীৱনৰ আগ বয়সতে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি উঠিলে সেই অভ্যাস গোটেই জীৱন থাকি যাব। বুঢ়া কালত যেতিয়া কৰিবলৈ একো নাথাকিব আৰু সকলোৱে তেওঁক লগ এৰা দিব তেতিয়া কিতাপেই হ'ব তেওঁৰ আটাইতকৈ নিৰ্ভৰযোগ্য সংগী আৰু অন্তহীন সান্তনাৰ উৎস। ইমান সুন্দৰ প্ৰেৰণা পাব পৰা পাঠ। এতিয়া দ্বিতীয় পাঠটো পঢ়িবলৈ লৈছোঁ। দ্বিতীয় পাঠটোৰ শিৰোনাম কিতাপে আমাক সদায় সৎ পথত ৰাখে। কেৱল যে সুন্দৰ হ'বৰ কাৰণেই কিতাপ পঢ়িব লাগে এনে নহয়। আমি যদি সদায় সৎ পথত থাকি এটা আদৰ্শ জীৱন যাপন কৰিব খোজোঁ সেইটো কৰাটো কিতাপেই আমাক আটাইতকৈ বেছি সহায় কৰিব পাৰে। এই বিষয়ে ইংৰাজ কবি টমাছ হুডে কি কয় শুনা। তেওঁ কৈছিল, মোৰ কিতাপবোৰেই মোক সদায় জুৱাৰীৰ আড্ডা, মদপীৰ সংগ আৰু ধোঁদৰ পচলা নিষ্কৰ্মাবোৰৰ মেলৰ পৰা আঁতৰাই ৰাখে। যি মানুহে পোপ আৰু এডিছনৰ সান্নিধ্য পাইছে, যি মানুহে মিল্টন আৰু শ্বেক্সপিয়েৰৰ নীৰৱ কিন্তু মহৎ চিন্তাধাৰাৰ অংশ লোৱাৰ সুযোগ পাইছে, তেওঁ নিশ্চয় অসৎ আৰু হীন সংসৰ্গ কেতিয়াও সহ্য কৰিব নোৱাৰে। কিতাপ পঢ়াৰ সপক্ষে এইটো এটা বৰ ডাঙৰ যুক্তি। আজৰি সময় কেনেকৈ কটোৱা যায় সেইটো মানুহৰ জীৱনৰ এটা অতি ডাঙৰ সমস্যা। আধুনিক যান্ত্ৰিক যুগত অতীতৰ সকলো যুগতকৈ মানুহৰ আজৰি সময় অনেক গুণে বৃদ্ধি পাইছে। গতিকে আজৰি সময় কেনেকৈ কটোৱা যায় সেই প্ৰশ্নও আগতকৈ বেছি জটিল হৈ আহিছে। জীৱিকা উপাৰ্জনৰ কাৰণে যিখিনি সময় খৰচ কৰিব নালাগে বা প্ৰত্যেক মানুহেই নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত এটা নিৰ্দিষ্ট সময়ৰ কাৰণে নিয়মিতভাৱে কাম কৰাৰ পিছতো যিখিনি সময় বাকী থাকে তাকে আমি আজৰি সময় বুলি কওঁ। এই আজৰি সময়খিনি কোনে কেনেকৈ কটায় তাৰ ওপৰতে তেওঁৰ জীৱনৰ মূল্য আৰু ব্যক্তিত্বৰ বিকাশ বহু পৰিমাণে নিৰ্ভৰ কৰে। বেছিভাগ মানুহেই ভাবে যে শুই বহি জিৰণি লৈ বা ৰং তামাচা খেলা-ধূলা কৰি থকাটোৱেই হ'ল আজৰি সময় কটোৱাৰ প্ৰকৃষ্ট উপায়। ৰং তামাচাৰ এটা সীমিত প্ৰয়োজন নিশ্চয় আছে। ই আমাৰ দৈহিক আৰু মানসিক অৱসাদ দূৰ কৰি জীৱনটোক বেছি উপভোগ্য কৰি তোলে। কিন্তু আজৰি সময় বুলি
বুলিলে কেতিয়াও আলস্যৰ সময় বুলি বুজিব নালাগে। গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ মতে এটা কাম কৰি ভাগৰ লগাৰ পিছত শুই বহি থকা বা কথাৰ মালিহা মাৰি সময় কটোৱাটোকে আজৰি সময় কটোৱা বুলি নকয়। তেওঁৰ মতে আজৰি সময় কটোৱাৰ সৰ্বোত্তম উপায় হ'ল এটা কাম কৰি কৰি আমনি লাগিলে সেই কামটো এৰি আন এটা কামত ধৰা। আমাৰ আজৰি সময় কটোৱাৰ উপায়বোৰ এনে হোৱা উচিত যিবোৰে আমাৰ চৰিত্ৰ উন্নত কৰে, বুদ্ধি বৃত্তিৰ বিকাশ ঘটায় আৰু লগতে সি আমাৰ দৈহিক আৰু মানসিক অৱসাদ দূৰ কৰে। ওপৰতেই কৈ আহিছোঁ যে অতীতৰ সকলো যুগতকৈ এতিয়া মানুহৰ আজৰি সময় বেছি বাঢ়িছে। তাৰ লগে লগে অৱশ্যে বৃদ্ধি পাইছে চিনেমা, টেলিভিছন আৰু ভিডিঅ' ফিল্ম আদি অৱসৰ বিনোদনৰ বিচিত্ৰ পন্থা আৰু উপায়। কিন্তু আধুনিক কালৰ অৱসৰ বিনোদন বা আমোদ প্ৰমোদত বেছিভাগ সহজলভ্য উপায়ৰ এটা প্ৰধান ত্ৰুটি হ'ল এয়েই যে ই মানুহক কেৱল নিষ্ক্ৰিয় দৰ্শক বা শ্ৰোতা কৰিয়েই ৰাখে, কেতিয়াও সক্ৰিয় অংশীদাৰ হ'বলৈ নিদিয়ে। এনেবোৰ সস্তীয়া আৰু তৰল আমোদ প্ৰমোদৰ মাজেদি মানুহে পৰিপূৰ্ণ আনন্দও পাব নোৱাৰে আৰু তেওঁৰ বুদ্ধি বৃত্তিৰো বিকাশ হ'ব নোৱাৰে। বৰং টেলিভিছন আৰু ভিডিঅ' চিনেমাৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টা ধৰি বহি থকা ল'ৰা-ছোৱালীৰ শৰীৰ আৰু মন দুয়োটাই অৱশ হৈ পৰে। শৰীৰ অৱশ হয় ব্যায়ামৰ অভাৱত, মন অৱশ হয় চিন্তাৰ খোৰাকৰ অভাৱত। গতিকে খুব বেছিকৈ চিনেমা আৰু টেলিভিছন চোৱা ল'ৰা-ছোৱালীৰ দেহ আৰু মন দুয়োটাই খুব বেছিকৈ ক্ষতিগ্ৰস্ত হয়। আজৰি সময় কটোৱাৰ আটাইতকৈ লাভদায়ক আৰু আনন্দদায়ক উপায় হ'ল কিতাপ পঢ়া। টমাছ হুডৰ নিচিনাকৈ বহুতকেই ই কুকৰ্ম আৰু কুসংগৰ পৰা ৰক্ষা কৰিব পাৰে। অৱশ্যে সকলো মানুহেই আজৰি সময় কটাবলৈ জুৱাৰীৰ আড্ডা বা মদৰ দোকানলৈ নাযায়। বিশেষকৈ আমাৰ দেশৰ মধ্যবিত্ত শ্ৰেণীৰ বেছিভাগ মানুহেই গল্প গুজব কৰি, চিনেমা টেলিভিছন চাই বা তাচ পাশা খেলি আজৰি সময় কটায়। কিন্তু এইবোৰৰ দ্বাৰাও জীৱনৰ অমূল্য সময়বোৰ অবাবতে নষ্ট হোৱাৰ বাহিৰে আন একো নহয়। চিনেমা, টেলিভিছন একেবাৰেই চাব নালাগে বা তাচ পাশা একেবাৰেই খেলিব নালাগে এই কথা কেতিয়াও হ'ব নোৱাৰে। কিন্তু গোটেই আজৰি সময়খিনি যদি কেৱল সেইবোৰকে কৰি কটোৱা যায় তেন্তে সি আমাৰ জীৱনৰ অশেষ ক্ষতি সাধন কৰে। দুঘণ্টা সময় গাঁজাখুৰি আড্ডা দিয়া বা এখন নিকৃষ্ট চিনেমা চোৱাৰ পিছত জীৱনৰ সঞ্চয় বুলিবলৈ একো বাকী নাথাকে। দিনৰ পিছত দিন যদি কেৱল তাকেই কৰি থকা যায় তেন্তে সি সৃষ্টি কৰিব পাৰে দীৰ্ঘস্থায়ী গভীৰ মানসিক অৱসাদ। কিতাপে মানুহক কুসংগ আৰু কুকৰ্মৰ পৰা ৰক্ষা কৰাৰ উপৰিও এই মানসিক অৱসাদৰ পৰা ৰক্ষা কৰে। ই মানুহক সংগ দিয়ে, শিক্ষা দিয়ে, আনন্দ দিয়ে। যি মানুহক এবাৰ কিতাপৰ নিচাই পাইছে তেওঁক আন একো নিচাই টলাব নোৱাৰে। ইমান সুন্দৰ দুটি লেখা, চিন্তাৰ খোৰাক যোগাব পৰা, নিজৰ সু অভ্যাস গঠন কৰিব পৰা এই লেখা দুটা আপোনালোকে নিশ্চয় শুনি ভাল পাব। যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বেছি ভাল পালে মোৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ জনালোঁ। সকলো কুশলে থাকক, ভালে থাকক, শুভৰাত্ৰি। পুনৰ মই পঢ়িবলৈ চেষ্টা কৰিম আৰু 12 মেলৈকে বৰগোহাঁই ছাৰলৈ শ্ৰদ্ধাঞ্জলি জনাই মই কেৱল তেখেতৰ কিতাপৰ কিছুমান বচা অংশ পঢ়িম বুলি আশা ৰাখিছোঁ। ধন্যবাদ।